নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এফালে ওলাইছোঁ আমাৰ ডুমডুমা ৰাজহুৱা খেলপথাৰত। কালিৰ পৰা বিহু চলি আছে, বিহু সন্মিলন। মই আজি অকণমান ওলাইছোঁ, বাৰেৰহণীয়া আকৰ্ষণীয় মানে শোভাযাত্ৰা আছে। মই অকণমান চাওঁগৈ বুলি ওলাইছোঁ, তাকে আপোনালোককো কৈ লৈছোঁ কথাটো যাওঁ বুলি, আৰু গৈ কিনে দেখুৱাম বাৰু আপোনালোকক। দেৰিয়ে হৈছে যোৱাটো, কিমানটো কি পাওঁগৈ নাজানিছোঁ আৰু তাতে বৰষুণো দিছে। যাওঁ লাগিছে, বিহু বুলি একেবাৰে ওলোৱাই নাই এইবাৰ, ভিডিঅ'ও দিয়া নাই, বহুত দিন হ'ল বিয়া ওলোৱাৰ বাবে সেইবোৰৰ পৰা আঁতৰি আছোঁ। এতিয়া দিম বুলি ভাবিছোঁ আৰু খালি সেইকাৰণে ভিডিঅ' কৰিছোঁ। মোৰ লগতে আপোনালোকক দেখুৱাম বুলি ভাবিয়ে ভিডিঅ'টো কৰিছোঁ। আহি পালোহি দেই ৰাইজ, এয়া চব সকলোৱে প্ৰচেশ্যনৰ কাৰণে শোভাযাত্ৰাৰ কাৰণে আৰম্ভ কৰিছে। জাতি জনগোষ্ঠীসকল আহি ইতিমধ্যে আৰম্ভ হৈছেহি। তপোবন মহিলা সমিতি, এইয়া হাতী দেখিছেনে? এয়া চব চব স্কুলৰ ল'ৰা ছোৱালী, NCC কি নাই এই শোভাযাত্ৰাত, চাওকচোন ইমান ভাল লাগিছে, দেখিছেনে? Gothic